ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বা টিফিনৰ কাৰণে আপুনি এই চুজিৰ স্পাইচি ডিছটো ট্ৰাই কৰিব পাৰে। এইটো খাবলৈও টেষ্টি আৰু হেল্ডিয়ে হয়। তো ব'লকচোন ফুল ভিডিঅ'টো চাই লওঁ। গেছত পেন এটা বহাই দিছোঁ আৰু তাতে চুজিখিনি দি দিছোঁ। চুজিখিনি জাষ্ট 2 মিনিট ল' ফ্লেমত ভাজি লৈছোঁ, যাতে ইয়াৰ যিটো কেঁচা ফ্লেভাৰ আছে সেইখিনি গুচি যায়। আৰু চুজি এটা পাতল এটা মোটা থাকে, যিকোনো ল'ব পাৰে। এতিয়া চুজিখিনি মই নমাই লৈছোঁ। ইয়াতে মই কেইটামান ভেজিটেবলছ লৈছোঁ, কেপচিকাম, গাজৰ আৰু টমেটো, লগত এটা পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া কিউব কৰি কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী যিকোনো চব্জি এড কৰিব পাৰে। পেন এটাত 2 চামুচমান তেল দি দিছোঁ। আপুনি বিচাৰিলে ঘিউ দিব পাৰে। তাৰপিছত কেইটামান চীনাবাদাম, কেইটামান কাজু বাদাম আৰু কেইটামান কিচমিচ দি দিছোঁ আৰু অলপমান গোল্ডেন কালাৰ অহালৈকে ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই যিখিনি ভেজিটেবলছ ৰাখিছিলোঁ সেইখিনি দি 2 মিনিটমান জাষ্ট ভাজি লৈছোঁ। এতিয়া টেষ্ট অনুযায়ী নিমখ দি যিখিনি ভাজি ৰখা চুজি আছিলে সেইখিনি দি দিছোঁ। দি পিনে ভালকৈ মিক্স কৰি লৈছোঁ। আপুনি ইয়াতে ভালকৈ মিক্স কৰি ল'ব তেল, চব্জি আৰু সেইখিনিৰ লগত। আৰু ইয়াতে মই 1 কাপ চুজি লৈছিলোঁ, সেইকাৰণে মই 1 কাপ গৰম পানী দি দিছোঁ। আপুনি এতিয়া কেঁচা পানী ইউজ নকৰিব, গৰম পানী ইউজ কৰিব। পানীখিনি দি ভালকৈ চুজিৰ লগত মিক্স কৰি লৈছোঁ। আপুনি ফাৰ্ষ্টতে পানী একদম বেছিকৈ ইউজ নকৰিব, যদি লাগে পিছলৈকে অলপমান জাষ্ট গৰম পানী এড কৰিব পাৰিব। আৰু 5 মিনিটমান পিছতে মোৰ চুজিখিনি ৰেডিও হৈ গৈছিল। অলপ তাৰ পিছতে পূৰা এটা এটা হৈ যাব চুজিখিনি। এইটো চাওকচোন। আৰু লাষ্টে মই অলপমান জাষ্ট ধনিয়াৰ পাতটো দি দিছোঁ, এইটো টোটেলি অপচনেল। দি পেলাই নমাই লৈছোঁ।